কিছুমান বস্তুৱে মানুহৰ জীৱন সলনি কৰি দিব পাৰে, যেনে কোনো ঘটনা, কোনো ভাল অভিজ্ঞতা, নতুবা কোনোবা মহাপুৰুষৰ বাণী। মহান ব্যক্তিৰ বাণীবোৰ হ'ল তেওঁলোকৰ জীৱনৰ দীৰ্ঘ অভিজ্ঞতাৰ ফল। এই বাণীবোৰে আমাৰ অন্ধকাৰ জীৱনত সূৰ্যোদয় কৰিব পাৰে। তে বন্ধুসকল, বলক আজি তেনেকুৱা কিছুমান পাৱাৰফুল বাণীবোৰ আমি চাওঁ। সিহঁতে তোমাক লৈ ঠাট্টা কৰক, তোমাক লৈ হাঁহক, তোমাক আঘাত কৰক, অৱজ্ঞা কৰক, তাতে একো নহয়, কিন্তু সিহঁতে যেন তোমাক ৰখাব নোৱাৰে। যি কৰ্মক তুমি সঁচাই বিশ্বাস কৰা, সেই কামক কেতিয়াও এৰি নিদিবা। তুমি এদিন পথ বিচাৰি পাবাই। সহজে জিকাৰ আনন্দ ক'ত, বাধা যিমান বিশাল, বিজয়ৰ আনন্দও সিমানেই বেছি। কেতিয়াও হাৰ মানি নাযাবা। এই সময়ৰ কঠিন কষ্টই তোমাক বিজয়ৰ মুকুট দিব গোটেই জীৱনৰ কাৰণে। জীৱনত যিটো কাম কৰিবা তাক সকলোতকৈ উপযুক্তভাৱে কৰাৰ চেষ্টা কৰা। এনেকৈ কৰা যেন তোমাতকৈ আগত কোনোৱে এই কামটো ইমান ভালকৈ কৰিব পৰা নাই। মই ব্যৰ্থতাক মানি ল'ব পাৰোঁ, কিন্তু মই চেষ্টা নকৰাটো মানি ল'ব নোৱাৰোঁ। কেতিয়াও ভাঙি নাযাবা। পৃথিৱীত যি বস্তু হেৰাইছা, অন্য কোনো ৰূপত সেইটো আকৌ তোমাৰ জীৱনত ঘূৰি আহিব। তোমাৰ সপোন আৰু তোমাৰ মাজত ৰখি আছে কেৱল এটা বস্তু, সেইটো হ'ল অজুহাত। যিটো মুহূৰ্তৰ পৰা তুমি নিজকে অজুহাত দিয়াটো বন্ধ কৰি কামটো আৰম্ভ কৰি দিবা, সেই মুহূৰ্তৰ পৰা তোমাৰ সপোন আৰু সপোন হৈ নাথাকে, সেইটো বাস্তৱত ৰূপান্তৰ হ'বলৈ আৰম্ভ হৈ যাব। এটা লক্ষ্য ঠিক কৰা, সেই লক্ষ্যক জীৱনৰ অংশ বনাই লোৱা। চিন্তা কৰা, সপোন দেখা। তোমাৰ মস্তিষ্ক, পেশী, ৰক্তনলী, সমস্ত শৰীৰত সেই লক্ষ্যক এৰি দিয়া আৰু বাকী সকলো পাহৰি যোৱা। এইটোৱে সাফল্যৰ পথ। সাফল্যৰ মূল মন্ত্ৰ হ'ল যিটোক লৈ আমি ভয় কৰোঁ তাৰ ওপৰত নহয়, বৰং আমি যি বিচাৰোঁ তাৰ ওপৰত আমাৰ চেতন মনক কেন্দ্ৰীভূত কৰা। আকাশৰ ফালে চোৱা, আমি অকলশৰীয়া নহয়। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আমাৰ প্ৰতি বন্ধুসুলভ। যিয়ে সপোন দেখে আৰু কৰ্ম কৰি যায়, একমাত্ৰ সিহঁতক শ্ৰেষ্ঠতা দিয়াৰ কাৰণে সাজু এই বিশ্ব। প্ৰত্যেকৰ জীৱনত এটা কাহিনী আছে। অতীতত ঘূৰি গৈ কাহিনীৰ আৰম্ভণিটো পৰিৱৰ্তন কৰা সম্ভৱ নহয়, কিন্তু কঠোৰ পৰিশ্ৰমৰ মাধ্যমত কাহিনীৰ শেষটো বিচাৰিলে নতুনকৈ সাজিব পাৰি। ব্যৰ্থতা মানে হ'ল ব্যৰ্থতা। কিয় হৈছে, কাৰ কাৰণে হৈছে, সেইটো কোনোৱে জানিব নিবিচাৰে। তুমি ব্যৰ্থ হ'লে তাৰ যন্ত্ৰণা তোমাকে অকলে সহ্য কৰিব লাগিব। কোনে তোমাৰ ওচৰত আহি নৰখে। সেয়েহে কেতিয়াও অজুহাত নবনাবা। বেলেগক সুযোগ নিদিবা তোমাৰ জীৱনটোক নিয়ন্ত্ৰণ কৰাৰ। জিকিব তোমাকেই লাগিব। জীৱনত অনেক বিষয় আছে যিবিলাক তোমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। সেইবোৰক লৈ মাথা বিষাই লাভ নাই, কাৰণ ইয়াৰ বাহিৰত তোমাৰ হাতত হাজাৰ হাজাৰ বস্তু আছে যিবিলাক তুমি বিজয় কৰিব পাৰা। ব্যৰ্থতাক ভয় কৰাতকৈ চেষ্টা নকৰাকৈ থকাটো বেছি ভয় কৰিবা। হাৰ মানি নল'বা। আজিৰ দিনটো কঠিন, কালি হ'ব অন্ধকাৰ, কিন্তু তাৰ পাছত সূৰ্যক উঠিবই লাগিব। তুমি যদি এতিয়াৰ পৰাই নিজৰ সপোনবোৰ বাস্তৱ কৰাৰ কাৰণে কাম নকৰা, তেনেহ'লে এদিন তোমাক কাম কৰিব লাগিব অন্য লোকৰ জীৱনৰ সপোনবোৰ পূৰ কৰাৰ কাৰণে। তুমি কিমান ধীৰ গতিত চলিছা সেইটোত একো কথা নাই, নৰখাকৈ গৈ থকাটো আচল কথা। যদি তোমাৰ লক্ষ্যক লৈ কোনেও ঠাট্টা কৰি হহা নাই, তেন্তে বুজিবা তোমাৰ লক্ষ্যটো বহুত সৰু। সপোন দেখিব জানিলে জীৱনৰ কাঁইটবোৰ গোলাপত ৰূপান্তৰ হয়। জীৱনত সকলোতে এবাৰ হ'লেও চেষ্টা কৰি চোৱা উচিত। সৃষ্টিকৰ্তাই প্ৰতিটো মানুহকে কিবা নহয় কিবা অনুপম দক্ষতা দি পঠাইছে। আমি সেইটো কেতিয়াও জানিব নোৱাৰিম যেতিয়ালৈ আমি সেইটো চেষ্টা কৰি নাচাওঁ। সঁচা অৰ্থত জ্ঞানী মানুহ আমি তেতিয়া হ'ব পাৰিম যেতিয়া আমি বুজি উঠিম আমাৰ নিজৰ সম্পৰ্কে, জীৱন সম্পৰ্কে, লগতে আমাৰ চাৰিওফালৰ জগত সম্পৰ্কে আমি কিমান কম জানো। প্ৰকৃতিৰ গোপন শক্তিটোক অৰ্জন কৰাৰ চেষ্টা কৰা। গোপন শক্তিটো হ'ল ধৈৰ্য। মানুহৰ কাৰণে সকলো সপোনেই পূৰণ কৰাটো সম্ভৱ যদি সি যথেষ্ট সাহসী হয়।